আপুনি বাৰু কম্পিটিটিভ এক্সাম দিব নেকি যেনে অসম টেট হওক বা চি টেট বা অন্যান্য এণ্ট্ৰেন্স পৰীক্ষাই হওক যিটো পৰীক্ষাত এই সাধাৰণ প্ৰশ্নটো প্ৰায় 100% কমন থাকে সেইটো হ'ল যে ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰিব লাগে তো ছবিত দেখা পাইছে এটা ত্ৰিভুজ আছে তো এই ত্ৰিভুজটোক যদি আমি এনেকৈ সৰলৰেখা টানি ভাগ কৰি দিওঁ তেতিয়াহ'লে ইয়াত কেইটা ত্ৰিভুজ হ'ব এইটো একেবাৰে সহজ ছবি এটা গতিকে এইটো আমি সহজতে অনুমান কৰিব পাৰি তথাপি কেতিয়াবা অলপ জটিল ধৰণৰ প্ৰশ্ন আহি যায় যদি এইটোৱে আমি চাম ইয়াত কেইটা ত্ৰিভুজ আছে একেবাৰে শ্বৰ্ট ট্ৰিক্স মই ইমান কথা নাপাতো 1 2 দুটা ভাগ আছে এনেকৈ নাম্বাৰিং কৰক এনেকৈ নাম্বাৰিং কৰি যদি যোগ কৰি দিয়া যায় তেতিয়াহ'লে কি হ'ব 1 + 2 = কি হ'ব 3 অৰ্থাৎ ইয়াত তিনিটা ত্ৰিভুজ আছে একেদৰে আৰু এটা ত্ৰিভুজ ধৰক য'ত নেকি ত্ৰিভুজটো দুটা ভাগত দুটা সৰলৰেখাই দি তিনিটা খণ্ডত এনেকৈ ভাগ কৰা থাকে তো এই ক্ষেত্ৰত ত্ৰিভুজৰ সংখ্যা কিমান বৰ্গ হিচাপ কৰক তো ইয়াতে আমি যদি খণ্ড বা ভাগবিলাকৰ ক্ৰমিক নম্বৰবিলাক দিওঁ 1 2 3 গতিকে তেতিয়াহ'লে এই তিনিটা অংশ আমি কি কৰিব লাগিব ক্ৰমিক নম্বৰ তিনিটা যোগ কৰি দিলে ত্ৰিভুজৰ সংখ্যা ওলাই যাব যোগ কৰিলে কিমান হ'ব 6 অৰ্থাৎ ইয়াতে 6টা ত্ৰিভুজ আছে ঠিক আছে আৰু এটা ত্ৰিভুজ ল'ব এই ত্ৰিভুজটোত আমি অলপ বেছিকৈ ভাগ কৰিম তিনিটা ভাগ যদি 4টা ভাগ গতিকে এনেকৈ 1 2 3 4 5টা ভাগ গতিকে ইয়াত আমি ত্ৰিভুজৰ সংখ্যা ওলাবৰ কাৰণে কি কৰিব লাগিব 1 2 3 4 5 এতিয়া যোগ কৰি দিয়ক 1 2 3 3 6 4 10 আছে 15 অৰ্থাৎ এই ছবিটোত 15টা ত্ৰিভুজ আছে ঠিক আছে এইটো ত্ৰিভুজ ল'ব এই ত্ৰিভুজটো লৈ এইবাৰ আমি অলপ বেলেগ আৰ্হিত ভাগ কৰিম ত্ৰিভুজটো আগৰ দৰে নহয় তো কেনেকৈ ভাগ কৰি এনেকৈ পথালিকে কিছুমান ৰাস্তা আনি দিলে এইবাৰ ত্ৰিভুজৰ সংখ্যা হিচাপ কৰা আৰু জটিল হৈ যাব গতিকে এইবাৰ ত্ৰিভুজৰ সংখ্যা কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে তো ইয়াত নিৰ্ণয় কৰিবৰ কাৰণে আমি প্ৰক্ৰিয়াটো আগৰ দৰেই ইউজ কৰিম ইয়াতে প্ৰথমতে আমি চিৰিয়েল নম্বৰ দিম 1 2 3 4 ইয়াত যোগ কৰি দিয়ক এই 4টা চিৰিয়েল নম্বৰ যদি যোগ কৰি দিয়া যায় তেতিয়াহ'লে হ'ব কিমান 10 এইটো কোঠাৰ কাৰণে এইটো যিটো কোঠা আছে এইটো কোঠাৰ কাৰণে 10 এইটো কোঠাৰ কাৰণে 10 ইয়াৰ কাৰণে 10 গতিকে 3 10 গুণ কিমান হ'ব 30 গতিকে এই ত্ৰিভুজটোত হ'ব এই 30টা ত্ৰিভুজ ঠিক একেদৰে আমি যদি আৰু এটা ত্ৰিভুজ অংকন কৰোঁ তেন্তে ইয়াতে আপোনালোকে ত্ৰিভুজৰ সংখ্যা এবাৰ নিজে নিৰ্ণয় কৰিব মই কেৱল অলপ দিছোঁ চিৰিয়েল নম্বৰ কেইটা লিখি দিছোঁ 1 2 3 4 তো যোগ কৰিলে ইয়াত কিমান হ'ব বাৰু আপোনালোকে ভাবি ইয়াৰ উত্তৰটো কমেণ্ট বক্সত জনাব আৰু ইয়াতে যিমান হ'ব এইটো ইয়াত কিমান হ'ব ইয়াতে এটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে গতিকে 1 2 3 4 5 গতিকে 5টা খণ্ড আছে 5টা খণ্ডৰ টোটেল ত্ৰিভুজ কিমান হ'ব সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব এই ছবিটোত কেইটা ত্ৰিভুজ গতিকে ভালকৈ মন কৰিব আগৰ ছবিটোৰ লগত এইটো এই দুটা এতিয়া মই অলপ পছন্দ দেখিছোঁ বস্তুবিলাক এই দুটা ছবি একে আৰ্হিত ইয়াৰ ত্ৰিভুজৰ সংখ্যা উলিওৱাৰ প্ৰক্ৰিয়াটো চেম হয় আমি ওপৰৰ খণ্ডটো যোগ কৰি চিৰিয়েল নম্বৰ বহাই যোগ কৰি যিমান হ'ব প্ৰতিটো খণ্ডত সিমানটাকে ত্ৰিভুজ ধৰিব লাগিব ধৰি যোগ কৰি দিলে বা পূৰণ কৰি দিলে ওলাই যাব গতিকে 10 3 গুণ 30 হৈছে ঠিক একেদৰে আপোনালোকে এইটো ওলোৱাৰ পিছত এইবাৰ আগৰ আৰ্হি যিটো আছিল আগৰ মডেলটো এনেকুৱা আছিল ইয়াত আমি একবাৰত এক যোগ কৰি দিলে টোটেল সংখ্যাটো ওলাইছিল যিহেতু এটা ভাগ ইয়াতে আছে ইয়াতে এনেকৈ পথালি কোনো ভাগ নাই গতিকে প্ৰথমতে ক্ৰমিক নম্বৰবিলাক এনেকৈ দিব চিৰিয়েল নম্বৰবিলাক দিব গতিকে চিৰিয়েল নম্বৰবিলাক দিয়াৰ পিছত এনেকৈ চিৰিয়েল নম্বৰবিলাক দিয়াৰ পিছত আপোনালোকে যোগ কৰি দিব আৰু যোগ কৰি পোৱা সংখ্যাটোৱে হ'ব ত্ৰিভুজৰ সংখ্যা গতিকে ধন্যবাদ সবেই যিসকলে মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম